নমস্কাৰ ৰিংকুজ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা কথা কওকচোন আপোনালোকে আমাৰ সদায় একেবোৰকে খাই আমনি লাগে নহয় জানো? দালি, ভাত, সবজি, মাছ, মাংস কেতিয়াবা খাই আমনি লাগে। কোনোবা দিনা কিবা এটা ইউনিক মানে কিবা কিবি আৰু ঘৰতে কি আছে সেইবোৰকে লৈ মেলি এটা ইউনিককে কিবা এটা বনাই খাবলৈ খুব মন যায় নহয় জানো? গতিকে আজি মই আপোনালোকক এনেকুৱা এখন থালি মানে দেখুৱাবলৈ লৈছোঁ। কালি গধূলি মানে মোৰ ওচৰত বস্তু বেলেগকৈ আনি থোৱা একোৱেই নাছিলে, কিন্তু পাকঘৰত কিবা কিবি সবজি আছিলে, তাৰ লগতে আৰু কিবা কিবি মানে ঘৰতে ষ্ট'ৰ কৰি ৰখা বস্তু আছিলে। হেয়াৰে ভাবিলোঁ এটা মানে কিবা এখন বনোৱা যাওক, পটককৈ ভাবিলোঁ। আৰু যিহেতু কিবা এটা বনাইছোঁ ইউনিককৈ, আপোনালোককনো কিয় নেদেখুৱাওঁ, গতিকে ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ। আহকচোন মইনো কালি কি বনাইছিলোঁ, কেনেদৰে আমি টেষ্টিকৈ এখন চিম্পল মানে পটককৈ হাততে পোৱা বস্তুৰে বনাব পৰা এখন চিম্পল থালি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। যদিহে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়াহে মই নতুনকৈ ভিডিঅ'বোৰ দিলে আপুনি সকলোতকৈ আগতেই চাব পাৰিব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি বলক ভিডিঅ'টোলৈ আগবাঢ়ো। কেইটামান দাইল মই এনেদৰে ধুই পখালি চাফা কৰি লৈছোঁ, আৰু এইখন কাপোৰ মই লৈছোঁ ভালদৰে ধুই চাফা কৰি। এই কাপোৰখন পাকঘৰৰ এনেবোৰ কামতে ব্যৱহাৰ কৰোঁ। আৰু দাইলখিনি মই এনেদৰে কাপোৰখনেৰে খুব কোমলকৈ এনেদৰে এটা গাঁঠি দি লৈছোঁ যাতে খোল খাই নাযায়, আৰু বহুত বেছি টানকৈও মানে দিয়া নাই, এনেদৰে ঢিলাকৈ ৰাখিছোঁ। আৰু ভাত পাতিবলৈ লৈছিলোঁ, লগতে আলু ভৰাই দিছোঁ, আৰু সেই টোপোলাটো মই পানীত ডুব যোৱাকৈ ভালদৰে ভৰাই দিম। এইফালে এখন কেৰাহীত মই পানী দিছোঁ। পানী বহুত সৰহকৈ দিয়া নাই, অকণমান। আৰু এইকেইডাল লাই শাক, কোমলীয়া লাই শাক মই কুটি মেলি দিয়া নাই, এনেদৰে দীঘলে দুটুকুৰা কৰি ছিঙি ওপৰত অকণমান নিমখ ছটিয়াই দিছোঁ, আৰু ঢাকোনখন মাৰি এইখিনি বইল হ'বলৈ দিম ভালকৈ। আৰু আনফালে চচটোত মই পানী দিছোঁ অকণমান, আৰু কেইটামান টেঙামৰা আছিলে গুটি, সেইকেইটা মই ইয়াতে দি দিছোঁ, আৰু অকণমান নিমখ দি এইখিনি ভালদৰে বইল হ'বলৈ দিম। আৰু এইফালে দুটা বিলাহী মই এনেদৰে শলাডালত ভৰাই লৈছোঁ, আৰু এই শলাডাল মই এইবোৰ কামতে ব্যৱহাৰ কৰোঁ। এটুকুৰা আদা চাফা কৰি লৈছোঁ, আদা টুকুৰাও ইয়াত ভৰাই লৈছোঁ, আৰু লগতে লৈছোঁ কেইফুটামান নহৰুখিনিও মই এনেদৰে ইয়াতে ভৰাই ল'ম, আৰু লগতে এটা জলকীয়াও মই ভৰাই দিম ইয়াতে। এইখিনি অকণমান মই পাতলীয়াকৈ পুৰি ল'লোঁ। এইখিনি হৈছে শুকান মাছ, এনেদৰে মই ৰাখি থৈছিলোঁ। এইখিনি ঘৰতে বনোৱা শুকান মাছ হয়। বনোৱা পদ্ধতিটো মই আপোনালোকক দেখুৱাইছিলোঁ এটা ভিডিঅ'ত। যদিহে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আই বটন আৰু ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তাৰ পৰাই চাব পাৰিব। আৰু এইকেইজনী ডাইৰেক্ট যদিহে পুৰি দিয়া হয় তেতিয়াহ'লে জ্বলি যাব, সেইকাৰণে এনেদৰে খালী কেৰাহী এখনতে এনেদৰে অকণমান পোৰাৰ নিচিনা কৰি ল'লোঁ। এইখিনি হৈয়ে গৈছে, এতিয়া কাঢ়ি লৈছোঁ। আৰু এইফালে মচন্দৰী পাত লৈছোঁ। মচন্দৰী মই ওপৰতে টাবত লগাইছিলোঁ, তাকে কেইখিলামান পালোঁ, সেয়াই লৈ আহিলোঁ। আৰু ধনিয়া লৈছোঁ, সৰিয়হ কেইটামান মই অকণমান আগতে তিয়াই ৰাখিছিলোঁ, সেইখিনিও টুকি লৈছোঁ ধুই। আৰু পুৰি লোৱা বিলাহী এটা দিছোঁ, আদা টুকুৰা দিছোঁ, নহৰু কেইটুকুৰাও দি দিছোঁ, আৰু জলকীয়াটো তাৰ ছাইখিনি মই অকণমান আঁতৰাই ল'লোঁ। আৰু পুৰি লোৱা যিখিনি মাছ আছিলে খোলাত, সেইখিনিও মই দি দিছোঁ, শুকান মাছখিনি। আৰু তাৰে ধনিয়াও দুডালমান দিছোঁ, আৰু লগতে মচন্দৰী পাতখিনিও দি দিম।
আপোনালোকে নৰসিংহ থাকিলে নৰসিংহও দিব পাৰে, কিন্তু মোৰ ওচৰত বৰ্তমান নাই সেইকাৰণে। আৰু যিখিনি সৰিয়হ মই তিয়াই ৰাখিছিলোঁ সেইখিনিও দি দিছোঁ ইয়াতে। আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, লগতে এচিকুটমান পানী দিছোঁ। তাৰপিছতে এইখিনি মিক্সিত মই পিচি ল'ম এইখিনি ভালদৰে। এইফালে টোপোলাটোত থকা দাইলখিনি মই উলিয়াই ল'লোঁ। সেই সময়তে ধনিয়া, আদা, পিঁয়াজ, জলকীয়া এইবোৰ মই কাটি কুটি ল'লোঁ। ইয়াতে ধনিয়া অকণমান দিলোঁ আৰু পিঁয়াজ অকণমান সৰহকৈ দিছোঁ, দুটুকুৰামান জলকীয়া আৰু আদা দিছোঁ অকণমান, লগতে মিঠাতেল অকণমানো দিছোঁ। আৰু সোৱাদ অনুসৰি নিমখ দি পেলাই এইখিনি ধুনীয়াকৈ পিটিকি ল'ম। এয়া আমাৰ দাইলৰ পিটিকা। আৰু এইফালে মই 2টা আলু লৈছোঁ, বইল আলু, আৰু পুৰি লোৱা বিলাহীটো লৈছোঁ। অকণমান পিঁয়াজ দিছোঁ আৰু আদাও 2 টুকুৰামান দিছোঁ, জলকীয়া দিলোঁ আৰু লগতে ধনিয়াও অকণমান দিছোঁ। ধনিয়া দি পেলাই সোৱাদ অনুসৰি নিমখ দি দিছোঁ ইয়াত, আৰু মিঠাতেল অকণমান দিছোঁ। পিটিকাত মিঠাতেল দিলে খুব ভাল লাগে। আৰু এইখিনি গোটেইখিনি ভালদৰে পিটিকি ল'লোঁ। এইফালে আমাৰ বিলাহীৰ লগত আলু পিটিকা হ'ল। বাতিটোত মই বইল আলু লৈছোঁ আৰু এই টেমাটোত আছে খৰিচা, এইবাৰ থোৱা, একেবাৰে বগা হৈ আছে। তাৰে 2 চামুচ মই ইয়াতে দি লৈছোঁ আৰু ধনিয়া অকণমান দিছোঁ, পিঁয়াজ দিছোঁ, আদা অকণমান দিছোঁ আৰু জলকীয়া অকণমান দিছোঁ। সোৱাদ অনুসৰি এতিয়া নিমখ দিলোঁ আৰু মিঠাতেল অকণমানো দি দিছোঁ, বেছি দিয়া নাই, কমকৈ। আৰু এইখিনি ভালদৰে এতিয়া পিটিকি ল'ম। আৰু এইখিনি এতিয়া হৈ গ'ল। এতিয়া এই বাতিটোত মই বইল কৰি লোৱা টেঙামৰা কেইটা দিছোঁ আৰু অকণমান মিঠাতেল দিছোঁ, বেলেগ একো দিয়া নাই। অকণমান নিমখ দি দিলোঁ আৰু ধনিয়া, পিঁয়াজ এনেই 2 টুকুৰামান দিছোঁ, আদাও 2 টুকুৰামান দি দিছোঁ আৰু জলকীয়া ইয়াত দিয়া নাই। এনেদৰে ভাল লাগে এইখিনি চিম্পুলকৈ অকণমান সানি দিছোঁ। আৰু এইফালে বইল কৰি লোৱা এইখিনি লাই শাকখিনি, ধনিয়া অকণমান দি দিছোঁ, আদা, নহৰু, জলকীয়া এয়াও অকণমান দিলোঁ আৰু মিঠাতেল অকণমান দি পেলাই সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এতিয়া মিঠাতেল দিছোঁ। গোটেইখিনি এতিয়া ভালদৰে পিটিকি ল'ম। বৰ বেছি হেৰি কৰি থাকিব নালাগে, এইখিনি হৈয়ে গ'ল। আৰু দুপৰীয়াতে অনা মাছ 2 পিচ আছিলেগৈ, সেই কেইপিচো মই ফ্ৰাই কৰি ল'লোঁ। আমাৰ থালি ৰেডি। মই দাইলো বনাইছিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল। বিলাহী, জাতিলাও আৰু দাইল, এইফালে মাছৰ ফ্ৰাই, টেঙামৰা পিটিকা, দাইলৰ পিটিকা, বিলাহী আলু পিটিকা, বইল লাই শাকৰ পিটিকা, খৰিচা দি আলু পিটিকা আৰু এইফালে শুকান মাছ দি সৰিয়হৰ চাটনি। এইখিনিয়ে আটাইতকৈ খাই বেছি ভাল লাগিলে। আৰু ভাত, নেমু আৰু জলকীয়া। এয়াই আছিলে আজিৰ ঝটপটকৈ বনোৱা থালিখনত। এতিয়া ভাত খাবলৈ লৈছোঁ টিভি চাই CID চাই। আপোনালোকে CID চাইনে নাচায় বাৰু? মই কিন্তু আগতে খুব চাইছিলোঁ, আজিকালিহে অকণমান কমিছে। এতিয়া লগাই লৈছোঁ আৰু টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। হাজবেণ্ডেও খাই আছে, তেওঁ খাই বোলে এই মাছৰ যিখিনি পিটিকা আছিলে, চাটনি বনাইছিলোঁ, শুকান মাছৰ যিখিনি বনাইছিলোঁ, খাই খুব ভাল পালে বোলে। 2-3 বাৰ লৈ খাইছে। নিজে বনোৱা নহয়, ভালেই লাগিছে বাৰু। মই ইয়াৰে অকণমান খাই চাইছোঁ। এইখিনি শুকান মাছৰখিনি খুব ভাল লাগিছে সঁচাকৈ। আপোনালোকে বনাই খাব। ঠিক আছে, তেতিয়াহ'লে মই খাই লওঁ আৰু অকণমান দাইলৰ পিটিকাও খাই চাওঁ। ভাল হৈছে, গোটেইখিনি ভাল হৈছে।